সকলোকে নমস্কাৰ জনাইছো আসলতে এটা ভাল খবৰ দিবলৈ মই আপোনালোকৰ ওচৰলৈ আহিছো আপোনালোকে সকলোৱে জানে যে আমাৰ এখন ৰেষ্টুৰেণ্ট আছিল গুৱাহাটীত তাতে সকলোৱে খুব ভাল পাইছিল খুব ভাল ফিডবেক আমি পাইছিলো কিন্তু কোভিডৰ কাৰণে 1.5 বছৰমান আগতে আমি ৰেষ্টুৰেণ্টখন বন্ধ কৰি দিবলগীয়া হ'ল টেম্পৰেৰী আৰু টেম্পৰেৰী আমি বন্ধ কৰি দিছিলো তেতিয়া মনটো খুব বেয়া লাগিছিল যে ইছৰাম কি বা হ'ব এতিয়া খুলিব পাৰিম নে নোৱাৰিম কোভিড কমিব নে নকমে কিন্তু তথাপিও সাহ কৰি আৰু আপোনালোকৰ মৰম খিনি পাই ইমান বেছি সহায় সহযোগিতা পাইছো ইমান মেছেজেস আহিছিলে আমাৰ যিসকল আমাৰ কাস্টমাৰ আছিলে খুব লয়াল আছিলে তেওঁলোক গতিকে সেই সাহসতে আমি আকৌ এতিয়া আগবাঢ়ি আহিছো ইচ্ছাপূৰণ লৈ পেলাই আপোনালোকৰ মাজলৈ গুৱাহাটী বেলতলা সাৰ্ভেত আমি এতিয়া নতুনকৈ এটা কিচেন খুলিছো যেহেতু এতিয়া কোভিডৰ সময় আৰু এতিয়া মানুহে পটকে ৰেষ্টুৰেণ্টলৈ গৈ পেলাই খাবলৈ অকমান ভয় কৰে গতিকে সেই কাৰণে আমি এটা ৰেষ্টুৰেণ্টখন প্ৰথমতে খোলা নাই আমি প্ৰথমে আমি হেৰিখন কিচেনটো আমি খুলিছো আৰু কিচেনটো এতিয়া আমি ষ্টাৰ্ট হৈ গল আৰু এতিয়া আপোনালোকে স্বিগিত অৰ্ডাৰ কৰিব পাৰে গুৱাহাটী আসলতে যিসকল গুৱাহাটীত থাকে কাৰণ গুৱাহাটী বাহিৰত নাই ইচ্ছাপূৰণ সেইকাৰণে গুৱাহাটীত যিসকল থাকে স্বিগিত এতিয়া আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব মই আসলতে কলো কাৰণ মই মেছেজেস পাই থাকো বহুতে খুদে বা কেতিয়া খুলিব আপোনালোকৰ বা অমুকটো ভাল লাগিছিলে বা তমুকটো আইটেম ভাল লাগিছিলে সেইকাৰণে আৰু সেইয়া পিছফালে দেখিছে কোন জানেনে এগৰাকী মানুহ ৰ'ব মই চিনাকি কৰিলো আপোনালোকে চিনি পাবও পাৰে মুখখন দেখুৱা এবাৰ এয়া মোৰ মা আৰু আসলতে মোৰ ফ্যান পেজত বহুতে কৈ থাকে মলাই মেমক কি খবৰ মলাই বাইদেউ ঠিকে আছে নাই আৰু বহুত চিনাকিও আছে সেই চিনাকি সকলেও সোধে মলাই বাইদেউ কি খবৰ গতিকে এয়া কিবা ক'ব ভগৱানৰ কৃপাত ভালে আছো আৰু মই আশা ৰাখিছো সকলো ভালে আছে নিশ্চয় আৰু ভালে থাকিব বৰ কেয়াৰফুলি থাকিব দিনবোৰ বৰ সংকটত আমি পাৰ কৰিছো সকলোৱে আমি গমেই পাইছো আৰু যাৰ বাবে আজি সমাজৰ প্ৰত্যেক গৰাকীয়ে ভুক্তভোগী আজি ইমান সংকটত পৰিছে আজি সব বন্ধ হৈ গৈছে আমি কাম কাজবোৰটো সকলোবোৰ বন্ধে একন মোৰ নাতি একন আমাৰ অকমানি নাতিকন মই এতিয়া ইচ্ছাপূৰণৰ কথা কৈছো ইচ্ছাপূৰণ বন্ধ হৈ গৈছিলে ইতিমধ্যে কিন্তু বৰ সাহস কৰি আকৌ ইচ্ছাপূৰণ আৰম্ভ হৈছে আৰু সকলোৱে খুব ভাল পাইছিলে তাৰ খাদ্য সম্ভাৰ গতিকে মই আকৌ নতুনকৈ আৰম্ভ হৈছে মই সকলোকে অনুৰোধ জনাইছো আশা কৰিছো আকৌ আপোনালোকে তাৰ নতুনকৈ আকৌ ইচ্ছাপূৰণৰ খাদ্য সম্ভাৰৰ সোৱাদ লওক আৰু মোৰ একান্ত বিশ্বাস সকলোৱে ভাল পাব আৰু মই সকলোকে পুনৰ অনুৰোধ জনাইছো ষ্টে সেফ খুব সাৱধানে থাকক ভাল দিন নিশ্চয় আকৌ ঘূৰি আহিব নিশ্চয় সকলো ভালে থাকক সেফলি থাকক পজিটিভ হৈ থাকক আৰু ভাল হ'ব আৰু আকৌ নৰ্মেল দিন ঘূৰি আহিব আমি সাহ কৰিছো আজি এনেকৈ এটা অৰ্গেনাইজেশ্যন আকৌ খুলিবলৈ গতিকে আপোনালোকেই দিছে সাহস গতিকে সেয়াই আমি আশা কৰিছো যাতে কোভিড একেবাৰে নাইকিয়া হৈ যায় আমাৰ যাতে দিনবোৰ মাস্ক ফ্ৰী হৈ যায় স্যানিটাইজাৰ ফ্ৰী হৈ যায় তাকে আশা কৰিছো ভালে থাকিব কুশলে থাকিব আৰু বাই বাই কোৱা বাই বাই